এতিয়া আৰু কোনো দ্বিতীয় চিন্তা কৰিবলৈ দৰকাৰ নাই। কোনো নাঙল, কোনো BPF, কোনো বেলেগ দলৰ চিন্তা কৰিবলগীয়া নাই। হাগ্ৰামা মহিলাৰী আমাৰ বড়োলেণ্ড অঞ্চলৰ অতীত হয়, পাষ্ট অতীত। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ বড়োলেণ্ডৰ বৰ্তমান আৰু ভৱিষ্যত। অনাগত 20-25 বছৰ UPPLৰ বাদে বড়োলেণ্ড অঞ্চলত কোনো ৰাজত্ব কৰিব নোৱাৰে, কোনেও ৰাজত্ব কৰিব নোৱাৰে। আগৰ বক্তাবিলাক কৈ গ'ল, যিমান বাগা বাগা নেতা আছিল BPFৰ চব আহি গ'ল UPPLত। আমি BPF ক'লে মেইনলি 3জন লিডাৰৰ কথা ভাবিছিলোঁ, হাগ্ৰামা, চন্দন আৰু খাম্পা। এতিয়া খাম্পা আৰু চন্দন আমাৰ লগত আহিল, আমাৰ লগত খোজ মিলাই পেলাই কাম কৰি আছে। অকলে থাকি গ'ল হাগ্ৰামা অকলে একো কৰিব নোৱাৰে। আৰু যি ভুল কৰি গ'ল হাগ্ৰামাই, যি অশান্তি কৰি গ'ল বড়োলেণ্ডত, নিজৰ ভাইৰ মাজত মাৰামাৰি কৰালে, জাতি জনগোষ্ঠীৰ মাজত মাৰামাৰি কৰালে, আদিবাসী বড়োৰ মাজত সংঘৰ্ষ, বড়ো মুছলমানৰ মাজত সংঘৰ্ষ, আমাৰ মাজত অশান্তি সৃষ্টি কৰিলে। যুৱকসকলক মদ জুৱাত ব্যস্ত কৰাই BPF কেম্পত ৰাখি পেলাই, ইউথ কেম্পত ৰাখি পেলাই মানুহক মাৰামাৰি কৰালে। তাৰ কাৰণে বড়োলেণ্ডবাসী ৰাইজ হাগ্ৰামাক কেতিয়াও মাফ নকৰে আৰু তেখেতক কেতিয়াও আঁকোৱালি নলয় আৰু কেতিয়াও ঘূৰি আহিবই নিদিয়ে। 17 বছৰ আমি হাগ্ৰামাক চান্স দিলোঁ। 17 বছৰত এটা সৰু বাচ্চা জন্ম হৈ ডাঙৰ হৈ যায়, কলেজত পঢ়িবলৈ যায়। 17 বছৰটো কম সময় নহয়। 17 বছৰত ভাল কাম কৰিব পাৰিল হয়, কিন্তু কৰা নাই, ইচ্ছাকৃতভাৱে কৰা নাই। খালি মানুহক কিনিছে আৰু বেচিছে, মানুহক খালি মদ খুৱাইছে, ভাং খুৱাইছে, জুৱা খেলাইছে, সমাজত খালি অশান্তি প্ৰচাৰ কৰিছে। এইকাৰণে আমি হাগ্ৰামাক আৰু আহিবলৈ সুযোগ নিদিওঁ। তেখেতৰ দিন শেষ আৰু ঘূৰি নাহে। আৰু প্ৰমোদ বড়োৰ দিন আৰম্ভহে হৈছে। বহুদিন প্ৰমোদ বড়ো ছাৰ আমাৰ বড়োলেণ্ড অঞ্চলত নেতৃত্ব দিব লাগে, কিয়না তেখেত এজন ভাল মানুহ, শান্তি ভাল পোৱা মানুহ, তেখেতে সমাজক ভাল পোৱা মানুহ, গৰীব দুখীয়া ৰাইজক সন্মান দিয়া মানুহ হয়। তেখেতে আমাক সন্মান দিছে, আমাক উন্নতি দিছে, শান্তি দিছে, আমাক শিক্ষা দীক্ষা দিছে, আমাক বহুতো ডাঙৰ ডাঙৰ সপোন দেখিবলৈ এটা সুযোগ দিছে। এইকাৰণে আমি এতিয়া আৰু বিচলিত নহওঁ। মই